আজি ৰাতিপুৱা 4 দিনৰ মূৰত একদম ধুনীয়াকৈ ৰ'দ ওলাইছে। অলপমান চোতালবোৰ শুকাইছে আৰু পানী নহ'লে একদম নন ষ্টপ বৰষুণ। আৰু ইফালে একদম ধুনীয়াকৈ আমাৰ পাৰকেইটা চাউল খাই আছে। মিষ্টাৰে দি আহিলেগৈ চাউলকেইটা। ৱেলকাম বেক টু মাই চেনেল দীপাঞ্জলি নাথৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আজি হৈছে 7 অক্টোবৰ, আমাৰ এনিভাৰ্চাৰী। আজি মানে হঠাতে মিষ্টাৰে ক'লে কি কাপোৰ পিন্ধা জল্দি ওলাই যাওঁ। ক'ত যায়? অফিচৰ ফালে যায়, কিন্তু কিবা ছাৰপ্ৰাইজ প্লেন কৰিছে মই নজনাকৈ। হ'লেও মোৰ অকণমান ডাউট এটা আছে অফিচৰ ফালে, সেইটোৱে কিবা হ'ব, বেলেগ কথা একো নাই। তেতিয়াহ'লে চাই লওঁ কি ছাৰপ্ৰাইজ দি আপোনালোককো দেখাই আছোঁ। এই আমাৰ এজনে একদম ধুনীয়াকৈ ড্ৰেছ আপ কৰি লৈছে। পাপাই আমাক কি ছাৰপ্ৰাইজ দিব কোৱা? পাপাক ক'ত গৈছিল অথনি কোৱাচোন? আজি কি হয় কোৱা? হেপী এনিভাৰ্চাৰী কোৱা, মা বুলি কোৱা। কোৱা না এবাৰ, নোকোৱা? কোৱাচোন মাক, কোৱা হেপী এনিভাৰ্চাৰী। অফিচ যাম আৰু মিষ্টাৰে আহি লৈ যাবহি। ইফালে সোনা আছে। হেপী এনিভাৰ্চাৰী কোৱা। হেপী এনিভাৰ্চাৰী মা বুলি কোৱা। সোনা একদম টেবুলৰ ওপৰত বহি ল'লে আৰু ন। বিবাহবাৰ্ষিকীৰ আন্তৰিক অভিনন্দন, শুভেচ্ছা সহস্ৰ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে অতদিনে যিধৰণে জীৱন যাপন কৰি আহিছে তাৰ কাৰণে মই ভগৱান বা আল্লাহৰ ওচৰত আশীৰ্বাদ আমি গৈছিলোঁ, আহি পাই গ'লোঁ মিষ্টাৰ অফিচত। আজি বহুত বেছি মানে ধুনীয়া ছাৰপ্ৰাইজ এটা দিলে আৰু বহুত বেছি ভাল লাগিলে। তাৰপিছতে বিৰিয়ানী আৰু মিঠাই অৰ্ডাৰ কৰিলে, তেনেকৈ খালোঁ চবেই মিলি। বহুত ধুনীয়া গিফ্ট এটা হৈছে, মনটো বহুত বেছি মানে ভাল লাগি গৈছে। আৰু মানে এনেকুৱা দিনত মানে যি নহওক এসাঁজ কাৰোবাক যদি খুৱাব পাৰে, মানে যি নিজৰ সামৰ্থ্য মতে আৰু তেনেকৈ হ'লেও আমি যেনেকৈ হ'লেও এসাঁজ খোৱালোঁ বেলেগক, ভাল লাগিলে মনটো বহুত বেছি এক্সাইটেড। একদম মানে মই হেপ্পী আৰু চাওঁ নেক্সট কি কৰোঁ। আবেলিকৈ এতিয়া আহি পালোঁ, কাপোৰ সলাম, 3টা বাজিল আৰু কাপোৰ সলাই তাৰপাছতে যাম। কেক এটা বনাম বুলি ভাবিছোঁ, যদি কেকটো বনাওঁ তেতিয়াহ'লে আপোনালোকক ভিডিঅ' দিম। আৰু ৰাতিকৈ হয়তো মন্দিৰলৈ এপাক যাম, আজি তাতে সোমবাৰো হৈ গ'ল, যাম বুলি ভাবিছোঁ। ঠিক আছে তেতিয়াহ'লে অলপ পাছত লগ পাই আছোঁ। চকলেটি কেক এটাকে বনাম বুলি ভাবিছোঁ, কি হয়। এইখিনি ক্ৰাছখিনি এইখিনি হেৰিখিনি বনাইছোঁ, স্পঞ্জটো বনাবৰ কাৰণে মই
ৰেডি কৰি লৈছোঁ প্ৰায় আধা কেজি ৱেইটৰে হ'বগৈ চাগে এইটো ধুনীয়াকৈ ইয়াতে মই একদম ঘুটি লৈছোঁ আৰু তাৰপাছতে এইটো বাটিত বনাম আপোনালোকক কেতিয়াবা দেখাম এইটো বাটিতে বনাম এইটো বনাই লওঁ দিয়া এইফালে আমাৰ গিফ্ট আহি পাই গ'ল কি বা দিছে একদম এক্সাইটেড একদম এইটো খুলিম এতিয়া মোৰ কেক অলমোষ্ট ৰেডি ধুনীয়াকৈ হৈ গৈছে চোৱা এই দিয়া বেবী যেনে তেনে কেক এটা উলিয়ালোগৈ আৰু এই মোৰ পালি পহৰীয়াবিলাকে শান্তিৰে বনাব নিদিয়ে যে তথাপিতো আৰু ভাল হোৱা নাই বাৰু তথাপিতো এনেই আৰু চিম্পুলকৈ নাজানো শিকাই নাই এনেই ওলাইছোঁ আৰু এটা সোণাৰ মুখত হাঁহি একদম কেক দেখি ন সোণা ভাল লাগিছেনে কেকটো ৰ'বা